हेलो फ्रेंड সকল আপোনালোকক স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিওটো হৈছে আপুনি আপোনাৰ মোবাইলৰ সহায়ত কোভিড ভ্যাকচিনৰ সাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰিব তেনেহলে আহক ভিডিওটো আৰম্ভ কৰোঁ ফার্স্ট টাইম আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব তাৰ পিছত সাৰ্চ বাৰত টাইপ কৰি দিব কোউইন বুলি সাৰ্চ কৰি দিব তাৰ পিছত প্ৰথম যেটো লিংক আহিছে এই লিংকটো কোউইন তাত ক্লিক কৰি দিব নাইবা মোৰ ডেসক্ৰিপচনত এই লিংকটো দি দিম তাৰ পৰা এই পেজটো আহিব পাৰিব তাৰ পিছত ইয়াত অহাৰ পিছত আপুনি ৰেজিষ্টাৰ এণ্ড সাইন ইন বুলি দেখা হ'ব এটোত ক্লিক কৰি দিব এটোত ক্লিক কৰি দিয়াৰ পিছত তাৰ পিছত ৰেজিষ্টাৰ অৰ সাইন ইন ফৰ ভ্যাকচিনেশন এন OTP will be sent your mobile number for vaccination আপোনাৰ যেটো নম্বৰৰে ভ্যাকচিন দিউতে যেটো নম্বৰ দিছিলে এটো নম্বৰ ইয়া দিব লাগিব মই এতিয়া মোৰ মোবাইল নম্বৰটো বহুৱাই দি আছো তাৰ পিছত গেট OTP ত ক্লিক কৰি দিব গেট OTP ত ক্লিক কৰি দিয়াৰ পিছত আৰু এটা পেজ ওপেন হ'ব এই পেজটোত খুজিছে আপোনাৰ OTP নম্বৰ আপোনাৰ মোবাইলৰ OTP টো ইয়াত বহুৱাই দিব তাৰ পিছত ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিব তাৰ পিছত পেজটো লোডিং হ'ব লোডিং হোৱাৰ পিছত ইয়াত দেখিবলৈ পাব একাউণ্ট ডিটেইলছ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আপুনি কোন মানুহজনে ভ্যাকচিন দিছে এটো ইয়াৰ নাম শো কৰিব ইয়াৰ ডেট অফ বাৰ্থ শো কৰিব ইয়াৰ ফাৰ্স্ট ডোজ দিছে নে সেকেন্ড ডোজ দিছে এটো ইয়াৰ শো কৰিব তাৰ পিছত সাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব সাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ আপুনি ইয়াত সাৰ্টিফিকেট বুলি অপচন দেখিবলৈ পাব ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সাৰ্টিফিকেটখন ডাউনলোড হ'ব মোৰ সাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে এই সাৰ্টিফিকেটখন এতিয়া আপুনি কম্পিউটাৰৰ সহায়ত প্ৰিন্ট কৰি ল'ব তেনেহলে জানিব পাৰিলে কেনেকৈ অতি সহজতে কোভিড ভ্যাকচিনৰ সাৰ্টিফিকেট যেটো এটো উলিয়াব পাৰি অনলাইনৰ মাধ্যমত আপোনাৰ মোবাইলতে ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিওবোৰ সকলোতকৈ আগত চাবলৈ পায় আজিলৈকে ভিডিওটো ইমানেই